Hello guys, this is Pintu and you're watching Pintu's blog. Here is Kaka, Devu, Suju, Amarendra Charya is here. So guys, আমি আজি তীৰ্থ ভ্ৰমণৰ কাৰণে ওলাইছো শংকৰদেৱ বিদ্যানিকেতনৰ আচাৰ্যসকলে। এই আমাৰ আল্ট্ৰা 50 সিটাৰ বাছ হয়। হাৰাঘাটৰ নামঘৰ বৰ নামঘৰ। গাইজ আমি ষ্টাফ লৈ 50 জন যাবলৈ ওলাইছো। গতি আমাৰ বাছখন ইতিমধ্যে পুৰা হাউসফুল হৈ গ'ল। বাছৰ উঠিগে বলক। সন্মুখত গৈ আছে দেৱদুলাল আচাৰ্য। She is wife of Pradhanacharya. Ya অভিনন্দন। জৰ্ণা আচাৰ্য। Ya দীপ্তি আচাৰ্য আৰু পাপৰি আচাৰ্য একেলগে বহিছে। ইকে আচাৰ্য and his family. Left hand side. I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head, I'm seeing. Take me for granted and you know I'm leaving. I'ma take what's mine with the webs I'm weaving. I could take this crowd from seeing to believing. Got a taste for blood and my tongue keeps bleeding from 8:30 হৈছে। ইয়া ডকমকা বজাৰ। Guys, there is still less gathering as it is early morning now. The sun is just shining. The nature looks outstanding. আৰু আমি ইয়াত মনোৰঞ্জনৰ কাৰণে ইয়া ৰিয়েলমি সাউণ্ড সিস্টেম এটা লৈ লৈছো। ইয়াত দেনগাঁও মাৰ্কেট আহি পাই গ'লো আমি। ধুনীয়া লাগিছে আউটসাইড সিনাৰীটো চাই। একচুৱেলি এইটো 4 লেন বনাব, চ' কনষ্ট্ৰাকশ্যন চলি আছে এতিয়াও। Dabuka Reserve. Deep forest is there. Look at this electric post. Used to attract me in childhood much. This is the hill of Dabuka. Deep forest is there. It looks so gorgeous. কিন্তু বসতি স্থাপনৰ লগে লগে এই পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিখিনি অৰণ্য আছে ইয়াত ধ্বংসৰ পথলৈ আগুৱাইছে। চাওক ডিচেম্বৰ দা টোপনিত লালকাল। আৰু আমাৰ দেবুৱে পুৰা ধ্যান কৰি আছে আৰু সজলদা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছে। লাকিলি আমি আহি পাই গ'লো এতিয়া এয়া শান্তিজান। আমি যি ঠাইত আছো এয়া বৰদোৱা। আৰু এই বৰদোৱা নগাঁও টাউনৰ পৰা 16 কিলোমিটাৰ পশ্চিমত অৱস্থিত। এয়া বৰদোৱাৰ আৰম্ভণিতে আপুনি এখন স্কুল দেখা পাব। ইয়াত ধুনীয়া স্কুলখন। আৰু আমি সৰুতে যি কবিতা পঢ়িছিলোঁ, গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ, সেই শাৰীকেইটা যেন পুংখানুপুংখভাৱে মিল আছে এইখন গাঁৱৰ লগত। চাই ল'ব ইমান সুন্দৰ, ইমান নিকা পৰিপাটিকৈ আছে এইখন গাঁও। সেই লাইনকেইটা মিলি যোৱা এখন আদৰ্শ অসমীয়া গাঁও এয়া। বেছিভাগ ঘৰে আছাম টাইপেই হয় ইয়াত। প্ৰতিটো ঘৰতে তামোল গছ দেখা পাব আপুনি। ইমান ভাল লাগে, সেউজীয়া সেউজীয়া পৰিৱেশ পুৰা। এয়া গাঁও হয় আচলতে, কিন্তু তথাপিও দেখি কোনো ফালৰ পৰা গাঁও যেন নালাগেই। ফাইনেলি আমি আহি পালোঁ। এয়া বৰদোৱা সত্ৰ প্ৰৱেশ দুৱাৰ। আৰু ইয়াৰ প্ৰৱেশ দুৱাৰৰ দুটা চাইডতে শৰাই বনাই থোৱা আছে। ই অসমীয়া লোক সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ শৰাই। আমি প্ৰৱেশ কৰি আছোঁ। এয়া দেৱদুলাল আচাৰ্যৰ লগতে আছে সন্মুখত অমৰেন্দ্ৰ আচাৰ্য।
গেছ বৰদোৱা সত্ৰৰ প্ৰৱেশদ্বাৰত সোমাই ইয়াৰ বতাহতে যেন পবিত্ৰ পবিত্ৰ গোন্ধাই গৈছে। কিবা এটা ভাল লাগিছে, ইমান চাফ চিকুণ, শান্তি শান্তি যেন লাগি গৈছে। সন্মুখত দেৱদৌল আচাৰ্য আছে আৰু সেই ধুতি পিন্ধা ভকতজন হৈছে, তেওঁ আমাক ৰুমৰ ব্যৱস্থা কৰি দিব। আমাৰ এই তীৰ্থ ভ্ৰমণত এজন ব্যক্তিয়ে বিশেষকৈ আগ ধৰিছে আৰু তেওঁ হৈছে এজন ব্যক্তি, নাম তীৰ্থনাথ শইকীয়া। তাৰমানে তীৰ্থ ভ্ৰমণ তীৰ্থনাথ শইকীয়াৰ সৈতে। এয়া আকাশী গংগা ভক্তি সৰোবৰ। আমি ইয়াত গৈ এটা বিশেষ কোঠা ল'ম আৰু এইটো কোঠাত আমি ধুতি পিন্ধিব লাগিব। ধুতি বেগত লৈ আনিছোঁ আমি, কাৰণ ইয়াত বৰ নামঘৰত যিটো আছে শংকৰদেৱৰ, এই বৰ নামঘৰত ধুতি নিপিন্ধাকৈ মানে সোমাবৰ কাৰণে অনুমতি নাই। গতিকে আমি ধুতি পিন্ধিব লাগিব। নাজানো যেতিয়াও কাৰোবাৰ সহায় ল'ব লাগিব ধুতি পিন্ধিবলৈ। এয়া সন্মুখত ৰাহুল আচাৰ্য গৈ আছে। আমাৰ যিহেতু 50জনীয়া দল, গতিকে নামখিনি অৰিহণাৰ কাৰণে নামখিনি তালিকাবদ্ধ কৰা হৈছে। ভিউৱাৰ্ছ, এয়া দেখিছেনে, এয়া আকাশী গংগা ভক্তি সৰোবৰ। মান্যতা আছে যে আপুনি মনত কিবা এটা আশা বাঞ্ছনা লৈ যদি ইয়াক এই পুখুৰীটো একবাৰ প্ৰদক্ষিণ কৰিব পাৰে, মানে ঘূৰি আহিব পাৰে, তেন্তে সেই আশা বোলে মানে সফল হয়, পূৰ্ণ হয়। এই পিছফালে থকা কোঠাটো আমাৰ কাৰণে ধুতি পিন্ধা আৰু ইয়াৰ খাদ্য ব্যৱস্থা কৰা হ'ব। গাইজ, ইণ্টাৰেষ্টিং কথাটো হ'ল যে আমি ধুতি পিন্ধি লৈছোঁ এতিয়া। এয়া ৰাইট হেণ্ড ছাইডত ইংলিছমেন দেৱদৌল আচাৰ্য, মিডলত PK পংকজ কাকতি আচাৰ্য, লেফ্ট ছাইডত সজল দা, সন্মুখত আছে মনীষা, পলি আৰু ৰূপালী আচাৰ্য। আমি এয়া নামঘৰলৈ গৈ আছোঁ এতিয়া। গাইজ, ইয়াত অশেষ ভক্তৰ সমাগম ঘটিছে। এয়া চাওক, সন্মুখত আছে দিৱাৰী বাইদেউ, প্ৰীতি আচাৰ্য। অশেষ ভক্তৰ সমাগম ইয়াত সঘনাই প্ৰতি সময়তে আপুনি এনেকুৱা ধৰণৰ ভক্ত দেখা পাব। এই ফুলজোপা দেখিছেনে, ওপৰত ফুল ফুলি আছে ধুনীয়াকৈ। কিমান ভাগ্যশালী হ'ব পাৰে চাওক, এনেকুৱা গুৰুৰ নামঘৰৰ সন্মুখতে সৌন্দৰ্য বৰ্ধন কৰি আছে। কিমান লাকি হ'ব পাৰে এই ফুল গছজোপা। এয়া হৈছে নৈবেদ্য গৃহ আৰু আমি এতিয়া গৈ আছোঁ ডাঙৰ নামঘৰলৈ। ইয়াক নাটঘৰ বুলি লিখা আছে। ফাইনেলি আমি প্ৰৱেশ কৰিলোঁ এয়া নামঘৰত। আটাইতকৈ ডাঙৰ নামঘৰ এয়া। কৃষ্ণ, আমি সকলোৱে গোলকে শাৰী পাতি বহি লৈছোঁ এয়া সেৱা ল'বলৈ প্ৰভুৰ। এয়া প্ৰভু শংকৰে ব্যৱহাৰ কৰা স্নানাগাৰ, পাতনাত। কিন্তু কিছুমানৰ অভদ্ৰতামিৰ কাৰণে এই চাওক ভিতৰত নাম লিখি দিছে, যাৰ কাৰণে ইয়াৰ তালা বন্ধ কৰি দিয়া হৈছে। এতিয়া ইয়াত ভিতৰত সোমাই চাব নোৱাৰি মানে পানীখিনি। এয়া সেৱা লৈছোঁ আমি। এয়া চাওক, এয়া হৈছে প্ৰসাদ নিৰ্মাণ গৃহ, মানে আমি নামঘৰলৈ গ'লে যি প্ৰসাদ দিয়ে এই ইয়াতে প্ৰস্তুত কৰা হয়। দেখা পাই ভাল লাগিলে। এতিয়া আমি চাম এইখন গৃহতে আছে, মানে গুৰুৱে সেই পাতনাদত গা ধুই যেতিয়া শিলত ভৰি থৈছিল আৰু সেই শিলত প্ৰভু শংকৰৰ ভৰিৰ চিহ্ন বৈ গৈছিল, আৰু এই বিশেষ শিলটো ইয়াত সংৰক্ষণ কৰি থোৱা আছে। কিন্তু এয়া কি মই ধৰিব পৰা নাই, গতিকে এয়া কমেণ্ট কৰি জনাব। আৰু ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি দিয়ক। এয়া হৈছে মানস। এয়া সন্মুখত আছে বিশ্বম্বৰ দা। আমি এয়া চাম, চাওক এয়া হৈছে গুৰুৰ আসন। প্ৰভু শংকৰৰ
আসন ইয়াক বিশেষকৈ সংৰক্ষণ কৰি থোৱা হৈছে। এখন নতুন কোঠা বনাই আছে একচুৱেলি, এতিয়াও সেয়া মুকলি কৰা নাই সোমাবৰ কাৰণে। আৰু নামঘৰৰ পিছফালে থকা এই বিশেষ পুখুৰীটো দেখিছেনে? ইয়াত বিভিন্ন প্ৰজাতিৰ মাছো আছে চাগে। ই আমাৰ টিম। আৰু এটা বিশেষ কথা হৈছে যে গাইজ, এইটো পুখুৰীৰ যিটো ছাইডত ঘৰকেইখন দেখা পাইছে নহয়, সেই ঘৰকেইখন হৈছে ভকতসকলে থাকিবৰ কাৰণে বিশেষকৈ সংৰক্ষণ কৰি থোৱা আছে। সূৰ্য ৰশ্মি প্ৰতিফলিত হৈছে ইয়াৰ পানীত। আৰু গাইজ, আমি এই ভক্তি সৰোবৰৰ চাৰিওফালে এপাক মাৰি আহিছোঁ। এতিয়া আমি চাব আহিছোঁ, এয়া হৈছে মহেন্দ্ৰ কন্দলী গুৰুৰ টোল, আমি যাৰ বিষয়ে কিতাপত পঢ়িছিলোঁ। ইয়াত PK আচাৰ্য আছে আৰু প্ৰীতি আচাৰ্য তেওঁৰ ছোৱালীৰ সৈতে কথা বতৰাত ব্যস্ত। বহুত ধুনীয়াকৈ বনাই থোৱা আছে। এতিয়া ইচিতাই শহাপহুকেইটা চোৱাত ব্যস্ত আছে। মহেন্দ্ৰ কন্দলীৰ পৰা নামি আহিলে সন্মুখত এয়া দেখা পাব আপোনালোকে। এই শ শহাপহু পোহাৰ ব্যৱস্থা কৰিছে। ইয়াত আম পাত দি ৰাখিছে ইয়াত সন্মুখত খাবলৈ, খোৱাত ব্যস্ত এইকেইটা। বহুত মৰম লগা শহাপহুকেইটা। অলপ ধৰি চাইছোঁ, চালক ইমান কোমল কোমল বডি, they are so lovely. আমাৰ আচাৰ্যসকলে চব্জিখিনি কাটি আছে, বৈশ্যাচাৰ্য আছে লগত। গাইজ, স্বাদিষ্ট ব্যঞ্জনৰ সমাহাৰ ঘটিছে ইয়াত। এয়া চাকাহুলে জলকীয়া খোৱা খাদ্য বিতৰণত ৰূপালী, মনীষা আৰু পলি দিৱাৰী বাইদেউ যথেষ্টভাৱে সহায় কৰি আছে। চেলেং চাদৰ, গামোচা আৰু 610 টকা এটাই আমি মানে আশীৰ্বাদটো লওঁ, আকৌ যাতে অনাগত দিনত কেতিয়াবা পাব লাগিব। আৰু আমি তেখেতে আমাৰ প্ৰধান হেডমাষ্টাৰ বুলি ক'লে এইজন প্ৰভুৱে আমাক এই কোঠাটো পোৱাত আৰু দিনটো যথেষ্ট সহায় কৰিছে আমাক, সেইকাৰণে তেওঁৰ সেৱা লৈছোঁ। গাইজ, আমি বৰদোৱাৰ পৰা নগাঁৱলৈ উভতি আহোঁতে সন্ধিয়া হৈ গ'ল, প্ৰায় 6:30 মান হৈ গ'ল। নগাঁও চহৰ এয়া আলোৰে আলোকিত হৈ আছে। আমি এতিয়া যাম অতি হেঁপাহৰ মৃত্যুঞ্জয় টেম্পল, মৃত্যুঞ্জয় মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰটো চাবলৈ। Guys, it is a newly constructed temple completed in February 2021. The temple has world's largest 126 feet tall Shivlinga dedicated to Lord Shiva. This feature made it unique and very attractive for the visitors. Guys, it's truly a heavenly feeling visiting here in this temple. This is prayer hours. Prayer is going on, and if you wish, you can also visit here. It's really a wonderful feeling for me. Thank you.